গাইজ মই সোনু স্বাগতম জনাইছোঁ আমাৰ চেনেল ভ্যাট এণ্ড সোনুত। আৰু এতিয়া মই ঘৰৰ পৰা ৰুমৰ পৰাই নিজৰ মানে ভিডিঅ'টো শ্বুট কৰিছোঁ। আৰু এতিয়া অলপমান ওলাব লাগিব, অলপমান মানে ধুনীয়াকৈ আৰু ওলাই মেলি এতিয়া যাম মই অফিচত, কাৰণ আধাৰ শ্বুটিং আছে আৰু অফিচৰ কাম আছে আৰু ভেকচিন মাৰিবও দিছে আজিৰ পৰা ষ্টাৰ্ট কৰিব দিছে। আৰু মানে ফটো লাগিব পূৰা, GPS কেমেৰাত ফটো দিব লাগিব ভেকচিন মাৰা। গতিকে ঠিক আছে গাইজ, আমি ফিল্ডত গ'লে যি হয় গোটেইখিনি মই দেখাব ট্ৰাই কৰিম। বাকী আপোনালোকেও অলপ সহযোগ দিব, মানে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া চাই কমেণ্ট এটা কৰি দিব। বাকী পূৰা ভিডিঅ'টো চাই যাব, ঠিক আছে? গতিকে চাই থাকক। মই এতিয়া ওলাওঁ, ৰেডি হওঁ আৰু চিধা লগ পাই আছোঁ ফিল্ডত। চাওক গাইজ, অফিচত আহিছোঁ, এটা খাচী আহিছে, কিন্তু আমাৰ অফিচৰ যোনটো মটৰ আছিল সেইটো গাইব কৰিলে কোনোবাই, তলা চলা ভাঙি। গাইজ চাওক, অফিচত চুৰি হৈ গৈছে, ইয়াত বেয়া চুৰ আছে, তলাও নোহোৱা কৰি দিলে, তলা লাগি আছিলে গাইব। ইয়াৰে দাড়ি কাটি নিছে গাইজ, এতিয়া আছিলে মটৰটো দা ইউজ কৰা হৈছে। এইটো মই চুই দিলোঁ, এতিয়া মই ফাঁচি যাম, মই চুৰ হয় বুলি যদি হেৰি কৰে। এই বেলেগ এটা তলা লগাই দিলোঁ, ভাঙি লৈ গ'ল, তলাই গাইব কৰি দিলে। বেলেগ এটা লগাইছোঁ, এতিয়া জাষ্ট লগাইছোঁ, এইটো মোক তলাটো বন্ধ কৰি দিওঁ। মেডিচিন আছে, মেডিচিন ক'ৰ পৰা ইয়াতে থৈ দিছোঁ। মইতো মেডিচিন চুৰ কৰিব আহিছিলে চাগে, ঠিক নাই, চুৰ কৰি নিলে মটৰ। আৰু এতিয়া আছোঁ আমি ফিল্ডত গাইজ, আধাৰ শ্বুটিঙত, ঠিক আছে? চাব পাৰে আমি আধাৰ শ্বুটিং কৰিব আহিছোঁ আৰু ভিডিঅ' এটা ওলাই দিছোঁ। ইয়াৰ পিছত যাম এতিয়া আমি আমাৰ অফিচত। আৰু চৰকাৰী পুলিচ দুজন গৈ আছে, সৰু সৰু দেখা পাব, পুলিচ আহিছিলে চাই গ'ল। এতিয়া আমি ওলাই দিওঁ আৰু বন্ধ চন্ধ কৰি দিলোঁ, তলা চলা লগালোঁ অফিচত আৰু এতিয়া গৈ আছোঁ। মই দিনতে আহিলোঁ অফিচৰ পৰা, কিন্তু মানে ভিডিঅ' শ্বুট কৰা নাছিলোঁ আৰু এতিয়া শ্বুট কৰি আছোঁ। মানে কি কওঁ, এতিয়া একো বেলেগ কাম কৰাই নাই, অফিচৰ পৰা আহিলোঁ, তাৰপিছতে অফিচততো চুৰি হ'ল যেনেকুৱা মই দেখালোঁ, আৰু এতিয়া পুলিচ আহি চাই গ'ল। এতিয়া ঘৰতে আছোঁ, বহি আছোঁ, আৰু দুটামান কাষ্ট চাৰ্টিফিকেট আছিলে, এপ্ৰুভ হৈ গ'ল, উলিয়াই দিলোঁ। বাকী চাহ তাহ খাই মেলি এতিয়া এনেই বহি আছোঁ আৰু চাওঁ এতিয়া ক'ৰবাত ওলাই যাবলগীয়া হয় নহয় নাজানো আৰু, ঠিক আছে? চাই থাকক। এনেই বহি আছিলোঁ গাইজ, তাৰপিছত ই আহিছে, ইও বহি আছে, মানে ই শুই আছে, মই বহি আছোঁ, তাকে ভাবি আছোঁ কি কৰোঁ, আমনিও লাগিছে, মোবাইলকে চাওঁ ৰিলছ সোপা, কি কৰিম আৰু। ই চায়ে আছে, ময়ো চাওঁ, দুটাই মিলি ৰিলছ চাওঁ, হাঁহি থাকিম, ঠিক আছে? আৰু গাইজ আজি ভিডিঅ' মানে আছিলে, আৰু অফিচততো যোনটো চুৰি হৈছে তাৰ খবৰটো কালিহে পাম। মানে কি হ'ব আৰু, একো নহয়, মই জানো, মানে কমপ্লেইন কৰিলোঁ, হেৰি কৰিলোঁ, মানে যোনটো আমাৰ কৰিবলগীয়া কৰাখিনি কৰি দিলোঁ। বাকী সেইটো বিচাৰি পোৱাটো ময়ো জানো যে এইটো অসম্ভৱ, মানে বিচাৰি নাপাবই, যদি কপালত থাকে, যদি আহিব তেনেহ'লে আহিব আৰু, মানে এইটো নিজে ঘূৰি আহি যাব, মানে নিজে নহয় আৰু হেৰিৰ পৰা ঘূৰি আহিব। বাকী আশাটো নকৰোঁ, কিন্তু চবতকৈ বেছি প্ৰব্লেম মোৰ হ'ব, কাৰণ অফিচত কিবা এটা হেৰি হ'লে মই পানী আকৌ কঢ়িয়াব লাগিব, কাৰণ মটৰ নাই, মটৰ থাকোঁতে ছুইচ দি দিলোঁ, পানী আহি গ'ল, টেনশ্যন নাছিলে, ভিতৰত সোমাই কেনে মটৰটো চুৰি কৰিছে হাৰামীবিলাকে, কি ক'ম আৰু, মানে বৰ জেমেলা প্ৰব্লেমত পেলাই দিছে মোক মানে এতিয়া। আৰু এতিয়া ছাইডত কল এটা আছে বাৰু, দমকল,
সেই দমকলৰ পৰা কঢ়িয়াব লাগিব। দমকলৰ অৱস্থাও তাকে এইটো অৱস্থা বেয়া কৰি থৈ দিছে মানে। কেতিয়াবা দেখাম বাৰু কি অৱস্থা কৰিছে, সেইটোকো মানে গেলাই থৈ দিছে। তাকেহে এতিয়া সেইটোৱে বিপদ হ'ল। এতিয়া নতুন যদি মই মটৰ ল'ব যাওঁ 3000 টকা লাগিব। মোৰতো পকেটৰ পৰাটো দিলেতো হ'লেই আৰু, হয়নে? বাকী ঠিক আছে গাইছ, যি আছে যি নাই আৰু এতিয়া আৰু হ'বলগীয়া আছেতো হ'বই। আৰু বাকী ইমানখিনি ভিডিঅ' চালেই যেতিয়া ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্টত জনাই দিব। ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে লগ পাম কালি এটা নতুন বেলেগ ব্লগত। তেতিয়ালৈকে জয় হিন্দ, জয় ভাৰত, জয় আই।